নমস্কাৰ। জaan ডাঙৰীয়াৰ অনুকল্প প্ৰেমৰ সমাধি। অনামিকাৰ কোলাত মূৰটো গুজি দি তাইৰ দুচকুৰ গভীৰতাত নুৰুলৰ মন হেৰাই গ'ল। এক অজান পুলকত নুৰুলক মোহাচ্ছন্ন কৰি পেলালে। পৃথিৱীৰ সমস্ত সুখ যেন এই দুচকুতেই পঞ্জীভূত হৈ আছে। অনামিকাৰ দুচকু নুৰুলৰ চকুত পৰাত অনামিকাৰ বুকুতে শিয়ৰণ বৈ গ'ল। তাইৰ ওঠজুৰি সামান্য কঁপি উঠিল। অনামিকাই নুৰুলৰ চকুৰ পৰা চকুহাল আঁতৰাই সুধিলে, এনেদৰে কি চাইছা? নুৰুলে আৱেগবিহ্বলভাৱে উত্তৰ দিলে, তোমাক। তাৰ মুখৰ পৰা ওলোৱা গৰম বতাহৰ স্পৰ্শত অনামিকাৰ দাঁত দুপাৰি তলুঠোক হেঁচি ধৰিলে। অনামিকা থুতৰিত সামান্য হেঁচি সুধিলে, বাৰে আগতে দেখা নাই চাগে? দেখিছোঁ, বহুবাৰ দেখিছোঁ, কিন্তু আজিৰ দৰে কোনো দিনেই দেখা নাই। ইমান সৌন্দৰ্যময় মায়াবী হ'ব পাৰে মানুহৰ দুচকু, সেয়া আজিহে অনুভৱ কৰিছোঁ। নুৰুলে কোলাৰ পৰা মূৰ তুলি ক'লে, অনামিকা কাতৰ হৈ পৰিল। তেনেদৰে নক'বা, মই বলিয়া হৈ যাম। সিহঁতৰ প্ৰেমালেৱে যেন সকলো বন্ধন ছিঙি পেলালে। ক্ৰমান্বয়ে কাষ চাপি আহিল সিহঁতৰ তৃষ্ণাতুৰ ওঠ। পৰস্পৰৰ উষ্ণ উশাহে আলিংগন কৰিব ধৰিলে। খৰ্মাক্ত আলিংগনে পাৰ ভাঙি লাজৰ উৰণিখন উৰাই দিলে উচ্ছৃংখল বচোৱাত। চৌদিশে স্বৰ্গানুভূতিত অনামিকাৰ চকু দুটা জাপ খাই আহিল। সময়ৰ চক্ৰ ঘূৰি থাকিল। সেইবাবে সিহঁতৰ কোনো প্ৰক্ষেপ নাই। এজাক বলিয়া বতাহে সিহঁতক চুই গ'ল। সিহঁত যেন গভীৰ টোপনিৰ পৰা সাৰ পালে। অনামিকাই খকমককৈ উঠি থিয় দিলে। পৃথিৱীৰ সকলো লাজ তাইৰ দুচকুত যেন বাহৰ পাতিলে। তাই যাবলৈ উদ্যত হ'ল। নুৰুলে তাইৰ হাতখন থাপ মাৰি তাইক ৰখাই দিলে। চাওঁ, এৰি দিয়া, মই যাওঁ। হাতখন এৰিবলৈ চেষ্টা কৰিলে। ৰবা না, আৰু অলপ সময়। নুৰুলে তাইৰ চকুলৈ চাই ইংগিত কৰিলে। না, মচাই না, দেউতা আহি ঘৰত নাপালে ফালিব। দেউতালৈ যদি ইমানেই ভয়, তেন্তে প্ৰেম কৰিব আহিছিলা কিয়? বিয়া পাতি ঘৰলৈ লৈ যোৱা, তেতিয়া চাবা কিমান মৰমৰ কৰোঁ। ছোৱালী দেউতাৰ অধীনত থাকিব লাগে, তেতিয়ালৈতো দেউতালৈ ভয় কৰিবই লাগিব। নুৰুলে কথাৰ কৈ অনামিকাৰ ফালে চাই থাকিল। তোমাৰ দেউতাই জানো তোমাক মোলৈ বিয়া দিব? অনামিকাই তেওঁৰ কাষ চাপি আহিল। কিয় নিদিব? কি কম আছে তোমাৰ? শহুৰে জোঁৱাইৰ গাত বিচৰা সকলো গুণেই দেখোন তোমাৰ আছে। এই বুলি কৈ অনামিকাই তাৰ গালত হাত বুলাই দিলে আৰু ক'লে, তথাপি আমাৰ মাজত এখন প্ৰাচীৰ আছে। মই মুছলিম আৰু তুমি হিন্দু। অনামিকাই তাৰ মুখ চপাই ধৰিলে। সি ৰৈ গ'ল। প্ৰেমৰ মাজত হিন্দু মুছলিম আহিল ক'ৰ পৰা? প্ৰেম এক স্বৰ্গীয় অনুভূতি, মিঠা মিঠা ৰসলগ্ন মোলায়ে। ই নামানে কোনো জাতি, কুল, উচ্চ নিচ, ধনী গৰীব।
এইবোৰ প্ৰেমৰ ভাষা। বাস্তৱ বহুত কঠিন। সমাজে আমাক স্বীকৃতি নিদিয়ে। সমাজ? কোনখন সমাজৰ কথা কৈছা? যিখন সমাজৰ হাড় আছে মাংস নাই, হৃদয় আছে অনুভৱ নাই, ধৰ্ম আছে ধাৰ্মিক নাই, মানুহ আছে মানৱতা নাই, সেইখন সমাজৰ কথা কৈছা? সেইখন সমাজ মই নামানো। তাৰ ঠাইত সৃষ্টি কৰিম ভাল কোৱাৰ কলৰৱত ৰাতিপুৱাৰ কুহুমীয়া ৰ'দৰ ইমাইজ লোৱা সমাজ। তাইৰ যুক্তিত নুৰুল হাৰি গ'ল। তাই খাবতি ল'লে বুকুৰ মাজত। তাইও যেন নিৰাপদ অনুভৱ কৰিলে। সকলোৱে চাহ খাই টিভিৰ আগত বহিল। সন্ধিয়াৰ বাতৰিটো প্ৰতিদিনেই সপৰিয়ালে একেলগে চোৱাৰ পৰম্পৰা অনামিকাৰ ঘৰত বহু দিনৰ পৰাই চলি আছে। বাতৰি চলিল। সকলোৱে মনোযোগেৰে চাইছে। কিন্তু এটা বাতৰিয়ে অনামিকাৰ ঘৰত হোৱাটোৱা লগাই দিলে। বাতৰি পৰিৱেশকে বাতৰি পঢ়ি গৈছে। লাভ জেহাদৰ বলি এজন হিন্দু ছোৱালী। হিন্দু ছোৱালী লাভ জেহাদৰ কবলত। মুছলিম ল'ৰাই প্ৰেমৰ জালত পেলালে হিন্দু ছোৱালীক। অনামিকা আৰু নুৰুলৰ নিবিড় সময়ৰ ৰঙীন ছবিও প্ৰদৰ্শন কৰিছে। সিহঁতে টিভি বন্ধ কৰি দিলে। মুহূৰ্ততে বাতৰিটো চৌদিশে বিয়পি পৰিল। বাতৰিৰ সত্যাসত্য বিচাৰ কৰা নহ'ল। স্থানীয় নামঘৰত কেইজনমান মানুহ একগোট হ'ল। স্থানীয় বিধায়কো উপস্থিত হ'ল। সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত হ'ল এনেদৰে হিন্দু ছোৱালীক লাভ জেহাদীৰ কবলত পৰিব দিয়া নহ'ব। মুছলমানৰ এই চক্ৰান্ত সহ্য কৰা নহয়। এই ৰাতিয়েই ইয়াৰ ব্যৱস্থা ল'ব লাগিব। কথামতেই কাম। দুয়োখন গাঁও ওচৰ চুবুৰীয়া আছিল। দুইখন গাঁৱৰ মাজত ব্যৱধান মাথো এখন সৰু বিল। কেইজনমান পঢ়ুৱাৰ ডেকাই হাতত লাঠি লৈ নুৰুলৰ গাঁৱত উপস্থিত হ'ল। অমানিশাৰ ৰাতি, ঘোৰ অন্ধকাৰ। কোনেও গম নোপোৱাকৈ সিহঁত নুৰুলৰ ঘৰত প্ৰৱেশ কৰিলে। ঘৰত আটাইকে বান্ধি মাৰপিট কৰিলে। কাৰোবাৰ হাত ভাঙিলে, কাৰোবাৰ ভৰি। নুৰুলক চুলিত ধৰি চোঁচৰাই ৰাস্তালৈ লৈ আহিল। যিয়ে যেনেদৰে পাৰিছে মাৰিছে। শেষত সিহঁতৰ চিঞৰ বাখৰত ওচৰৰ মানুহ ওলাই অহাত সিহঁত দৌৰি পলা। গাঁৱৰ মানুহখিনিয়ে সকলো কথা শুনি তেজ গৰম হৈ উঠিল। আমিও নিশ্চয় হাতত খাৰু পিন্ধি থকা নাই। আমিও ইয়াৰ পতক তুলিম। এই বুলি আল্লাহু আকবৰ ধ্বনি দি দা কটাৰী লাঠি লৈ সকলোৱে ওলাই গ'ল ৰণক্ষেত্ৰলৈ। দুয়োখন গাঁৱৰ মাজতে যেন তৰাইনৰ যুদ্ধ। কোনোবাই মুছলিমৰ ঘৰ জ্বলাইছে, কোনোবাই হিন্দুৰ ঘৰ জ্বলাইছে। কাৰোবাৰ হাত কটা গৈছে, কাৰোবাৰ ডিঙি। কোনে কাক মাৰিছে কোনেও নাজানে। হিন্দু আৰু মুছলিমৰ তেজ একাকাৰ হৈ তেজৰ নৈ বৈছে। নৈত উটি গৈছে মানৱতা। গাঁৱৰ কেঁচুৱা বুঢ়া মহিলাবোৰ প্ৰাণ লৈ দৌৰি পলাইছে। অনামিকাৰ ঘৰতো জুইত চটফটাই উঠিল কেইবাটাও জুই জ্বলাতে। তাইৰ পৰিয়ালৰ সকলোৰে যন্ত্ৰণা কাতৰ চিঙৰ। বৰ্বৰতাৰ প্ৰদূষণত চিন গ'ল। তাই কোনোমতে ঘৰৰ পৰা ওলাই ঘৰৰ পিছপিনে থকা জংঘলৰ মাজলৈ সোমাই গ'ল। কিছু সময় নিশ্চুপ হৈ চাই থাকিল। নিমিষতে সকলো নিঃশেষ হৈ গ'ল। তাই যেন এক মৰিশালীত মৃতদেহ হৈ পৰি আছে। তুমি এতিয়াও ইয়াতে কি কৰিছা? তাইৰ কাণৰ কাষত কোনোবাই ফুচফুচাই কোৱা শুনিলে। তাই ভয়ে ভয়ে ঘূৰি চালে। তেজেৰে লুতুৰি পুতুৰি হৈ পৰা নুৰুলৰ মুখখন দেখি তাৰ চকুহাল সেমেকি উঠিল। তুমি ৰৈ আছা কিয়?
কোনোবা ফালে পলোৱা নাই কিয়? নুৰুলে পুনৰ সুধিলে। তাই ক'লে, মই চাবলৈ ৰৈ আছোঁৰে। তুমিও সেই নৰ পিশাচবোৰৰ মাজত আছা নেকি? সিহঁতে কাৰোবাৰ অহাৰ শব্দ পালে। ক্ৰমান্বয়ে শব্দ কাষ চাপি আহিল। দুয়োৰে সৰ্বশৰীৰে জ্বৰ খামিব ধৰিলে। পদশব্দ সিহঁতৰ নিচেই কাষতে আহি ৰৈ গ'ল। দুয়োৰে ফালে চালে। হঠাৎ চোকা অস্ত্ৰই দুয়োকে আঘাত কৰিলে। দুয়োৰে মুখেৰে সমস্বৰে কেককৈ শব্দ এটা হৈ গ'ল। সিহঁতৰ কাণত ভাহি মাথো পৈশাচিক চিঞৰ। দুয়োৰে হাত দুখন খামুচি ধৰিলে। শেষবাৰৰ বাবে পৰস্পৰৰ ওঠৰ স্পৰ্শৰে শেষ বিদায় জনালে। ধন্যবাদ।